এহাল বুঢ়া বুঢ়ী আছিল। বুঢ়া কালত সিহঁতৰ এটা ল'ৰা হ'ল। বুঢ়াই গুণি ভাবিলে পুতেকৰ নাম কি থব, বিচাৰি নাপাই গণকক হতুৱাই নাম চোৱাবলৈ এজন গণকৰ ঘৰলৈ গ'ল। গণকে বুঢ়াক সুধি পুছি তাৰ বুঢ়া কালত হোৱা আৰু একেবাৰে নুমলীয়া দেখি ল'ৰাটোৰ নাম নোমল দিলে। বুঢ়াই গণকক পানী গামোচা এখন আৰু এটা চৰিয়া দি নামটো লৈ উভতিল। বাটত আহোঁতে বুঢ়াই কেনেবাকৈ নামটো পাহৰে বুলি নোমল নোমল কৈ ৰিঙিয়াই আহিছিল। আহোঁতে আহোঁতে লাহে লাহে তাৰ ভুল হৈ নোমলৰ ঠাইত নেমেল নেমেল ওলাবলৈ ধৰিলে। সি যাওঁতে এখন নৈ পাৰেদি গ'ল। সেই নৈ এখন সদাগৰৰ নাও বান্ধি আছিল। বুঢ়া আহি সদাগৰৰ নাৱৰ ওচৰা ওচৰি পাওঁতে সদাগৰে তেওঁক নাওখন মেলিবলৈ নাৱৰীয়াসকলক হুকুম দিলে। নাৱৰীয়াসকলে নাও কোচ উঘালি নাওখন মেলিবলৈ ধৰোঁতেই নেমেল নেমেলকৈ ৰিঙিয়াই যোৱা বুঢ়াৰ মাত শুনি সদাগৰে ক'লে, দেউতা, কৰবাৰ বুঢ়া এটাই আমাৰ নাও মেলিবলৈ হাক দিছে। নাৱৰীয়াহঁতৰ কথা শুনি সদাগৰে বুঢ়াক মতাই নি সি কিয় নাও মেলিবলৈ হাক দিছে সুধিলে। বুঢ়াই সদাগৰৰ কথা উত্তৰ দিবলৈ গ'লে কিজানি সিফালে নামটো পাহৰি যায়, ইয়াকে ভাবি কোনো উত্তৰ নিদি মাথোন বাৰে বাৰে নেমেল নেমেল ক'বলৈ ধৰিলে। সদাগৰ খং উঠিল। কতা, ইমান দিন ইয়াতে থাকি আজি দিন-বাৰ চাই নাওখন মেলিবলৈ হুকুম দিলোঁ। আপদীয়া এইটোৱে কৰবাৰ পৰা আহি মোৰ শুভযাত্ৰা বিঘিনি জন্মালে। কটা, ধৰ ইয়াক। এইবুলি সদাগৰে নাৱৰীয়াক লগাই দি বুঢ়াক ভালকৈ এপিটন দিয়ালে। মাৰ খাই বুঢ়াই নেমেল বুলিবলৈ পাহৰি নহ'ব হ'ল বুলিবলৈ ধৰিলে। বুঢ়াই নহ'বৰ হ'ল কৈ আছে। এনেতে সেই বাটেদি ভালকৈ সাজপাৰ পিন্ধি যোৱা মানুহ এটাক সি লগ পালে। মানুহটোৱে বুঢ়াক সেই নহ'বৰ হ'ল কথা শুনি ভাবিলে সি ভালকৈ ধন পেচ মাৰি সাজপাৰ পিন্ধি আহিছে। সেই দেখি বুঢ়াক তাক সেইদৰে হাঁহিছে। ইয়াকে ভাবি সি তাৰ হাতত লাখুটিডালে বুঢ়াক মাৰ চেৰেক মাৰিলে। বুঢ়াই মাৰ খাই সেই নহ'বৰ হ'ল কথাষাৰ পাহৰি সিটোতকৈ ইটো চৰা বুলি কৈ যাবলৈ ধৰিলে। এনেতে বুঢ়াই আগেদিয়ে দুটা গাঁৱলীয়া মানুহ পাৰ হৈ গৈছিল। সিহঁতে ভাবিলে বুঢ়াই সিহঁতক গৰল দেখি হাঁহিছে। ইয়াকে ভাবি খং উঠি সিহঁত দুয়ো বুঢ়াক গুৰুলকৈ কিলালে। কিল খাই বুঢ়াই চুচৰি বাগৰি কোনোমতে ঘৰ পালেগৈ। ঘৰ পাই সি তাক বুঢ়ীক বিপদৰ কথা ভাঙি কলত বুঢ়ীয়ে বেজাৰ কৰি বুঢ়াক সুধিলে, বাৰু যি হ'ল, এতিয়া গণকে দিয়া নামটো কি কোৱাচোন? বুঢ়াই ক'লে, শিলৰ তাপত মোৰ মনৰ পৰা নাম কাম সোপাই পলাই গ'ল, মই নামটো পাহৰিলোঁ। বুঢ়া কথা শুনি বুঢ়ীয়ে ক'লে, পাহৰিলা যদি পাহৰিলা, কি কৰিম? ল'ৰাৰ নাম থোৱা হ'ল আৰু এতিয়া আমাৰ মাটিডৰা ৰুবৰ টাইম হ'ল। বাৰী চুকতে মাটিডৰা নুমলীয়াকৈ ৰুবলৈ কঠীয়া পৰাগৈ যোৱা। নুমলীয়াকৈ কথাটো শুনি বুঢ়াই পুতেকৰ নাম মনত পৰিল। বুঢ়াই তেতিয়া খঙত একো নাই হৈ বুঢ়ীক ক'লে, হয়, তয়ে যদি মোৰ ল'ৰাটোৰ নাম জান, তেন্তে মোৰ কিয় ইমানখন মাৰপিট খোৱালি? এই বুলি বুঢ়াই ঘৈণীয়েকক পিঠিত মাৰ দিলে। ইয়াৰ পিছত বুঢ়া বুঢ়ীয়ে পুতেকৰ নাম নোমল দি খাই বৈ থাকিল। আমিও ঘৰলৈ গুচি আহিলোঁ। যদি ভিডিঅ'টো চাই বন্ধুসকল ভাল লাগে তেতিয়া মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।